আজি আমি কথা পাতিম এজনী কলা ছোৱালীৰ বিষয়ে, মানে কলা ছোৱালীৰ জীৱন কাহিনী। আমি ছ'চিয়েল মিডিয়াত সকলোৱে এজনী কলা ছোৱালীৰ বিষয়ে বহুত তাৰিফ কৰোঁ, আমি বহুত কিবা কিবি ভাল গুণ গাওঁ, কিন্তু বাস্তৱ জীৱনত কি জানা, আমি কোনেও এজনী কলা ছোৱালীৰ ফালে ঘূৰিও নাচাওঁ। সেইজনী ছোৱালীয়ে জানে এই পৃথিৱীখন, এই পৃথিৱীৰ মানুহবোৰ কেনেকুৱা ধৰণৰ, এই পৃথিৱীটো কিমান নিষ্ঠুৰ, মানুহে তাক কিমান কি কয়, সেই ছোৱালীজনীয়ে বুজি পায়। আৰু যিসকল ল'ৰাবোৰে কোৱা যে ছোৱালীবোৰ বেয়া, ছোৱালীসকল বেয়া, শুনা ভাই, তোমালোকক কৈছোঁ সকলো ছোৱালীয়ে বেয়া নহয়। ছোৱালী মানুহৰ জীৱন ভাই। যদি কাৰোবাৰ লগত বেছিকৈ কথা পাতে, মানুহে ক'ব ছোৱালীজনী চঞ্চল, চৰিত্ৰহীন। আৰু যদি কাৰোবাৰ লগত কথা নাপাতে, ক'ব যে ঘামণ্ডি, এডিটোৰ দেখায়, অহংকাৰ বেছি। কোনফালেদি যাব ভাই কোৱা? ছোৱালী মানুহৰ জীৱন ইমানটো সহজ নহয়। ছোৱালী মানুহে সৰুৰে পৰা যিখন ঘৰত ডাঙৰ দীঘল হয়, এদিন সেইখন ঘৰতে আলহী ৰূপত আহিব লগা হয়, সেইটোও এদিন বা দুদিনৰ বাবে। দেখাচোন ভাই, সিহঁতৰ মা দেউতাক এৰি, সৰুৰে পৰা যিটো ঘৰত ডাঙৰ দীঘল হয়, সিহঁতৰ মা দেউতাক এৰি, ভাই ককাই কিমান মানে আপোনজনক এৰি থৈ আনৰ ঘৰত যায়। আনৰ ঘৰত গৈ বেলেগ মানুহবোৰক আপোন কৰি লৈ নিজৰ মা দেউতাৰ নিচিনা কিছুমানে ভাবে, কিছুমানে নাভাবে। আৰু সেইটোৱে যদি নিজৰ ঘৰতো আহিব লগা হয়, সেইটোও মানে পাৰ্মিশ্যন লৈ আহিব লাগে নিজৰ ঘৰত, আৰু সেইটোও এদিন বা দুদিনৰ বাবে। এইটোৱে হৈছে ভাই ছোৱালী মানুহৰ জীৱন। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে, এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, সদায়ে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ।